স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু যোৱাটো ভিডিঅ'ত আপোনালোকৰ মৰম আৰু সঁহাৰি পাই খুবেই ভাল লাগিল একেবাৰে ৰেন্ডমলি শ্বুট কৰা এটা ভিডিঅ'ত আপোনালোকে ইমান মৰম আৰু সঁহাৰি জনাইছে হেয়া মোৰ কাৰণে খুবেই ডাঙৰ কথা আৰু তাৰ কাৰণে মই আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিমান পাৰোঁ মই আপোনালোকৰ সৈতে ভাল ভাল ভিডিঅ' শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু যিহেতু মই এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱাত একেবাৰে নতুন সেয়ে হয়তো বহুত কিবা ভুল হ'ব পাৰে আপোনালোকে মোক ভুলবিলাক আঙুলিয়াই দিব বুলি আশা কৰিলোঁ যাতে মই নেক্সট ভিডিঅ'ত তেনেকুৱা ধৰণৰ ভুল নকৰোঁ আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাবলৈ পছন্দ কৰে হেয়াও মোক আপোনালোকে জনাব ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া 10:30 মান বাজিছে ৰাতিপুৱাৰ মই গা পা ধুই আজৰি হ'লোঁ সকলোবিলাক কাম বন কৰি ব্ৰেকফাষ্টটো কৰিলোঁ আৰু এতিয়া মই বনাম কচু দুপৰীয়া আজি কচু বনাম আৰু ৰাতিপুৱাতে কচু বুটলিলোঁ ইমানেই বেছি ৰ'দ দিছে এতিয়া খুব গৰম লাগিছে সেয়ে ভাবিছোঁ আজি কচু অকণমান টেঙাকৈ বনাই খাওঁ ঠিক আছে তেতিয়াহ'লে কচু মই কেনেকৈ বনাইছোঁ সেয়া আপোনালোকক দেখুৱাম বৰ বেছি এক্সপাৰ্ট কুক নহয় কিন্তু যি জানো তাকে আপোনালোকক দেখুৱাম ঠিক আছে তেতিয়াহ'লে আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু যদিহে ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই আৰু উৎসাহ পাওঁ আৰু মোৰ যাতে ভাল লাগে ভিডিঅ' বনোৱাত ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক এইটো ভিডিঅ' ক্লিপ একেবাৰে ৰাতিপুৱাতে মই আজি কচু বুটলিলোঁ আৰু দেখিছে নাই কচু বাৰীখন আমাৰ কিমান ডাঙৰ ধেমালি কৰিছোঁ এতিয়া যিহেতু বাৰিষাৰ দিন সেয়ে বহুত বেছি কচু বাৰীখনত আৰু এয়া চাওকচোন ৰ'দটো কেনেকুৱা বেছি চোকা আৰু মই অলপ দেৰি ৰ'দত থৈ দিছিলোঁ কচুখিনি যাতে ভালদৰে পানীটো শুকাই যায় তেতিয়া খাবলৈ সোৱাদ হয় আৰু এতিয়া মই কচুখিনি নিবলৈ আহিছোঁ ইমান বেছি চোকা ৰ'দটো এয়া চাওকচোন দেখিবলৈতো খুব ভাল লাগে ৰ'দত আকাশখন চায়ো ভাল লাগে গছ গছনিবিলাকো ভাল লাগে কিন্তু ৰ'দত খোজকাঢ়িব নোৱাৰি একদম ইমানেই বেছি গৰম লাগিছে এতিয়া যাওঁ এই কচুখিনি ভালদৰে বাছি কুচি লওঁগৈ তাৰপাছত আপোনালোকক দেখুৱাম বাৰু কেনেকৈ বনাইছোঁ এই মই ভিতৰলৈ এতিয়া গৈ আছোঁ আৰু এতিয়া পাকঘৰত গৈ পেলাই এইখিনি ভালদৰে মই বাছি পেলাই তাৰপাছত এইখিনি ধুনীয়াকৈ বনাম এতিয়া মই কচুৰ ওপৰত সীতাখিনি ভালদৰে গুচাই কচুখিনি কাটি লৈছোঁ এতিয়া কচুখিনি মই গেছত উঠাই দিছোঁ লগত এমুঠি জোখৰ মচুৰ দাইল আৰু অকণমান নিমখ আৰু অকণমান পানী দিছোঁ আৰু গোটেইখিনি ল' ফ্লেমত ভালদৰে সিজাৰ পাছত আমি ইয়াত এড কৰিম ঔটেঙা এয়া ঔটেঙা মই কাটি ল'লোঁ আৰু কচু কাটি মোৰ হাতৰ অৱস্থা চাওক কি হ'ল কলা হৈ গ'ল বাৰু একো নাই এতিয়া কচু আৰু মচুৰ দাইলখিনি ভালদৰে সিজাত মই ঔটেঙাখিনি এড কৰি দিছোঁ আৰু এই গোটেইখিনি একেলগে সিজাৰ পাছত আমি এইখিনি তেল মাৰি দিম আৰু অকণমান মই পাছত পানী এড কৰিলোঁ এয়া চাওক আৰু এই গোটেইখিনি প্ৰায় সিজি গৈছে আৰু এতিয়া আমি তেল মাৰি ল'ব পাৰিম আৰু অকণমান পানীটো শুকাই লওক বুলি ৰৈ দিছোঁ এয়া চাওকচোন খুব ভালদৰে গোটেইখিনি সিজিলে আৰু মিক্স হৈ গ'ল তেল মাৰিবৰ কাৰণে মই বিশেষ একো লোৱা নাই আপোনালোকে দেখিছেই এতিয়া মই ইয়াত অকণমান মিঠাতেল দিলোঁ আৰু মিঠাতেলখিনি ভালদৰে গৰম হোৱাত মই ইয়াত পিঁয়াজখিনি এড কৰি দিলোঁ পিঁয়াজখিনি ভালদৰে ভজাৰ পাছত মই ইয়াত জলকীয়া আৰু আদা নহৰুখিনি দি দিলোঁ আৰু এইখিনি অলপ সময় ভাজাৰ পাছত মই ইয়াত অকণমান নিমখ আৰু হালধি এড কৰিলোঁ আৰু এতিয়া আমি ইয়াত মাছৰ মাথা দুটাও এড কৰি দিম আৰু ভালদৰে ভাজি ল'ম এয়া এতিয়া মাছৰ মাথা দুটাও এড কৰি দিলোঁ আৰু এইখিনি মই ভালদৰে ভাজি লোৱাৰ পাছত ইয়াত মই কচুখিনি যোগ কৰি দিম এতিয়া কচুখিনি দি দিলোঁ আৰু কচুখিনি দিয়াৰ পাছত অকণমান সময় ঢাকোন লগাই থৈ দিম অকণমান সময় ঢাকি ৰখাৰ পাছতেই মোৰ কচুখিনি ৰেডি হৈ গ'ল আৰু এয়া চাওক এতিয়া ৰান্ধি বাঢ়ি হৈ গ'ল সেয়ে ভাবিলোঁ আগফালে আহোঁ অকণমান আচাৰখিনি ৰ'দত দি দিওঁ ইমান বেছি চোকা ৰ'দটো আপোনালোকক সেয়ে দেখুৱাইছোঁ চাওকচোন
body like a model. You got a body that you always find. Open up a bottle, and baby you can have whatever you want. You taste so sweet, I can't help myself. You like candy, you like এতিয়া ভিতৰলৈ আহি মই বেৰীকো গাটো ধুৱাই ল'লোঁ আৰু গাটো ধোৱাৰ পিছত তাই বিৰাট ভাল পায় আৰু এই চাওক তাই টোপনিয়াই আছে এতিয়া তাইক শুৱাই দিম মই মানুহজনো আহিল তেওঁ আহোঁতে লগত ভোট জলকীয়া লৈ আহিছিল আৰু মই লগালগ ভোট জলকীয়াকেইটা ধুই ৰ'দত শুকুৱাই দিলোঁ যাতে গধূলি আচাৰ অলপমান বনাব পাৰোঁ ৰ'দটো ইমানেই চোকা যি হ'লেও শুকাই যায় আৰু এতিয়া অকণমান ওলাই আহিছোঁ আগফালে আৰু খুবেই গৰম ভিতৰত সেইটো কাৰণে অলপ শুলোঁ শুই উঠি এতিয়া চাফা চিকুণ হৈ অকণমান ওলাই আহিছোঁ আৰু অকণমান খোজকাঢ়ি দিওঁ বাহিৰত আৰু এইও খুব ভাল পায় বাহিৰত আহি ইফালে সিফালে চাই থাকে এওঁলোকৰ ভিডিঅ' বেছি নবনাওঁ মই এনেই অকণমান দেখুৱাওঁ আপোনালোকক আগফালৰ পৰিৱেশটো আৰু তাৰপাছত মই ফোনটো থৈ দিম কাৰণ এই লগত খুব ভয় লাগে মোৰ এই পটককৈ ইফাল সিফাল হৈ দিব বুলি এয়া চাওকচোন আমাৰ ঘৰৰ আগফালৰ আবেলিৰ পৰিৱেশটো কি ধুনীয়া চৰাই চিৰিকটিৰ মাত আৰু গৰু ছাগলীবিলাকো নিজৰ নিজৰ ঘৰলৈ যায় খুব ভাল লাগে চাই আপোনালোকক দেখুৱাইছোঁ আপোনালোকেও উপভোগ কৰকচোন আৰু এইটো হৈছে আমাৰ ঘৰৰ গলিটো আৰু ইয়াত খোজকাঢ়ি খুব ভাল লাগে আবেলি সময়ত একেবাৰে ঠাণ্ডা পৰিৱেশ আৰু সকলো মানুহ আগফালে ওলাই আহে ঘৰৰ ওচৰৰ সকলোকে লগ পাওঁ কথা পাতোঁ খুব ভাল লাগে আৰু অকণমান মই এতিয়া ইয়াতে খোজকাঢ়িম ছোৱালীজনীকো কোনোবাই ন কোনোবাই কোলাত লৈয়ে লয় সেইকাৰণে খোজকাঢ়িবলৈ মোৰ একেবাৰে সুবিধা হয় আৰু এতিয়া একেবাৰে ৰাতিহে মই এই ক্লিপটো লৈছোঁ আৰু সকলো কাম বন কৰি আজৰি হ'লোঁ ভাত পানী খাই এতিয়া মই পাকঘৰটো চাফা কৰি আছোঁ আৰু একেবাৰে শেষৰ কামটোৱে হৈছে ছোৱালীজনী বটলটো ষ্টাৰলাইজ কৰা আৰু আজিৰ দিনটোৰ কাৰণে মোৰ সকলো কাম হৈ গ'ল আৰু ছোৱালীজনীৰ লগত খুব কমহে ভিডিঅ' কৰিব পাৰোঁ সেয়ে অকণমানকৈ দেখুৱাইছোঁ আৰু যদিহে আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে মোৰ কিবা ভুল হোৱা যেন লাগে আপোনালোকে শুধৰাই দিব যাতে মই নেক্সট টাইম তেনেকুৱা ভুল নকৰোঁ ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ